কমন এন্ট্ৰেন্স অসম চৰকাৰ আৰু ভাৰত চৰকাৰৰ লগত আলোচনা কৰা হৈছিলে। আপোনালোকে সকলোৱে জানে যে আমাৰ অঞ্চলত বহু বছৰ ধৰি আন্দোলন সংগ্ৰাম হৈছিলে আৰু এই আন্দোলন আৰু সংগ্ৰামৰ অজুহাত দেখুৱাই চৰকাৰী বিষয়াসকলে স্কুল জৰীপ কৰা নাছিলে, স্কুলৰ কাৰণে পাৰ্মিশ্যন দিয়াৰ কাম কৰা নাছিল, ৰিকগনিশ্যনৰ কাম কৰা নাছিলে, কলেজৰ কনকাৰেন্সৰ কাৰণে কাম কৰা নাছিল বা তেনেকুৱা সেই সময়ত হয়তো তেনেকুৱা পৰিৱেশ নাছিল, যাৰ কাৰণে চৰকাৰে বান্ধি দিয়া যিটো নিয়ম সেই নিয়মৰ আওতাত আমাৰ বিটিআৰ অঞ্চলৰ স্কুল কলেজ যি ধৰণৰ প্ৰভিন্সিয়েলাইজ হ'ব লাগিছিলে সেই ধৰণৰ প্ৰভিন্সিয়েলাইজ হোৱাটো আমি দেখিবলৈ পোৱা নাই। আমি এই সদনত দুজন চুক্তি স্বাক্ষৰকাৰী আছোঁ, ওদালগুৰিৰ বিধায়ক গোবিন্দ বসুমতাৰী ডাঙৰীয়া আৰু মই নিজে চুক্তিৰ স্বাক্ষৰকাৰী আছিলোঁ। আমি আশা কৰিছিলোঁ যে চুক্তিৰ যি দফা 6.3 6.3 যি ক্লজত আছিলে যে বিশেষভাৱে স্পেচিয়েলি বিটিআৰ অঞ্চলত থকা বড়ো, অসমীয়া, বেংগলী আৰু অন্যান্য যি মাধ্যম আছে আৰু লগতে বিটিআৰৰ বাহিৰত বড়ো যি মাধ্যম আছে এই মাধ্যমবিলাক চৰকাৰে বান্ধি দিয়া যিটো মানে ক্ৰাইটেৰিয়া আছিলে এইবিলাক যাতে চোৱা নহয়, তাত যাতে স্পেচিয়েল কনচিডাৰেশ্যন দিয়া হয় তাৰ কথাটো আমাৰ বিটিআৰ ৰেকৰ্ডত সন্নিৱিষ্ট কৰা হৈছিলে 6.3 ক্লজত। এইকাৰণে মোৰ প্ৰশ্নটো আছিলে 6.3 ক্লজ মতে চৰকাৰে আমাৰ স্কুল আৰু কলেজবিলাক চৰকাৰীকৰণ কৰিবৰ কাৰণে কি সিদ্ধান্ত লৈছে সেই কথাটোকে মই মন্ত্ৰী মহোদয়ৰ পৰা আপোনাৰ জৰিয়তে মই জানিব বিচাৰিছোঁ। Honorable Minister.